স্ম'ক পৰ্ক তাতে বৰ্ণলেছ কৰি দিওঁ বৰ্ণলেছ কৰি কাৰি কাট কৰি সৰু সৰু পিচ কৰি এপোৱা চাইজত পেকিং কৰি মই বিক্ৰী কৰোঁ এইটো ঘৰত বনাই খাব পাৰে সেইটো ঘৰত বনাই খাব পাৰে এইটো এটা মোৰ নিজৰ মই ব্ৰেণ্ডিং কৰিবলৈ লৈছোঁ বাঁহগাজ আহে আমাৰ 100 গ্ৰাম বাঁহগাজৰ দাম হৈ যায় 50 টকা অঁ আৰু ইয়াক আপুনি যিমান পুৰণা হয় বাঁহগাজটো তিমান ভাল আৰু এইটো আমি কালেকশ্যন কৰোঁ অৰুণাচলৰ পৰা ইয়াৰ সোৱাদটো বিৰাট ধুনীয়া একদম দিলে মলমলাই থাকে ওচৰৰ জেগাকণ আপোনাৰ উপাৰ্জনটো কেনেকৈ ধৰণে হয় এইটো আপুনি যদি গাহৰি মাংসৰ ক্ষেত্ৰত বিচাৰে তো তেতিয়াহ'লে আপোনাৰ টাৰ্ণঅভাৰ আপোনাৰ ধৰক লাখৰ ওচৰত মাহ কেতিয়াবা মাহটোত লাখৰ ওচৰা-ওচৰি হৈ যায় পাই যায় হয় আপোনালোকক আমি ইমান দিনে দেখাই আহিছিলোঁ বহুত ধৰণৰ বিজনেছ মডেল আমি বহুত ধৰণৰ আপোনালোকৰ বিজনেছ কৰি বহুত ধৰণৰ খেতি কৰি কেনেকৈ ধৰণে স্বাৱলম্বী হ'ব পাৰে আজি আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ এটা ইউনিক বিজনেছ মডেল চ' এইটো হৈ গ'ল অকল গাহৰি এখন ৰেষ্টুৰেণ্ট যোনখন ৰেষ্টুৰেণ্টত অকল গাহৰি নাম হৈছে পিগজিল্লা বিশ্বনাথ চাৰিআলিত আছে এইখন ৰেষ্টুৰেণ্ট তেখেতলোকৰ বিজনেছ মডেলটোত কোনো ধৰণৰ বেলেগ মাংস বা বেলেগ বস্তুৰ লগত ডিল নকৰি অকল গাহৰি মাংসৰ জৰিয়তে কেনেধৰণে তেখেতলোকে এখন ৰেষ্টুৰেণ্ট চলাই গৈছে আমি এই মডেলটো আপোনালোকৰ ওচৰলৈ লৈ আহিছোঁ আহক কথা পাতি চাওঁ তেখেতলোকৰ সেইজন যুৱকৰ লগত কেনেধৰণে তেখেতে এই গোটেই সম্পূৰ্ণ মডেলটো আচলতে আগবঢ়াই নিছে এইখনেই হৈ গ'ল সেই পিগজিল্লা আৰু আমাৰ লগত আছে এজন এই ৰেষ্টুৰেণ্টখনৰ স্বত্বাধিকাৰী হয় দাদা নমস্কাৰ নমস্কাৰ আপোনাৰ পৰিচয়টো প্ৰথমতে দি ল'ব আমাৰ মোৰ ঘৰ বিশ্বনাথ চাৰিআলিত মোৰ নাম শ্ৰী অনুপম কোচ হয় 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 মই জানিব বিচাৰিছোঁ যে আচলতে পিগজিল্লা য'ত অকল গাহৰি মাংসৰ লগতে আপোনালোকে কাম কৰে চ' এতিয়া কি হৈ যায় আমি যিমানখিনি সদ্যহতে ৰেষ্টুৰেণ্ট দেখি আহিছোঁ চবতে চিকেন পৰ্ক মাটন চব থাকে কাৰণ বেলেগ বেলেগ টাইপৰ গ্ৰাহকৰ কাৰণে কাষ্টমাৰৰ কাৰণে তেখেতলোকে এই বস্তুখিনি ছাৰ্ভ কৰে আপুনি যেতিয়া অকল গাহৰি মাংস কৰিলে তেতিয়া কেইটামান কমিউনিটিৰ মানুহ আপোনাৰ বিজনেছৰ পৰা আঁতৰি গ'ল যেনেকৈ মাৰোৱাৰী সম্প্ৰদায়ৰ মানুহ আৰু বাকী মুছলিম সম্প্ৰদায়ৰ মানুহ বা নহ'লে ব্ৰাহ্মণ সম্প্ৰদায়ৰ মানুহ যোনসকলে আচলতে গাহৰি মাংস নাখায় চ' সেই মানুহখিনিক আঁতৰাই আপুনি অকল এটা টাইপৰ কাষ্টমাৰৰ কাৰণে কিয় ভাবিলে যে এইটো কৰিব পাৰি মানে কি হয় গাহৰিটো এতিয়া সকলোৰে প্ৰিয় খাদ্য হৈ পৰিছে গাহৰিটো এটা ট্ৰেণ্ডিঙত চলি আছে যিমানখিনি যি মাংস নহ'লেও গাহৰি অকণ পুৰা হ'লেও লাগিব কাৰোবাক ড্ৰাই ফ্ৰাই হ'লেও লগা হৈছে বিশেষকৈ অসমত বিশেষকৈ যিহেতু অসমখন এতিয়া বিভিন্ন মানে জনগোষ্ঠীৰে ভৰপূৰ তো তেওঁলোকৰ বহুতখিনি এতিয়া ল'ৰা ছোৱালী যেনে মিচিং কাৰ্বি বড়ো বহুত ল'ৰা ছোৱালী এতিয়া টাউনত পঢ়িবলৈ আহে তেওঁলোকৰ প্ৰিয় খাদ্য গাহৰি তো গাহৰিটো এনেকুৱা হয় এতিয়া অসমৰ বহুতখিনি জেগাত আবেলিলৈকেহে এটা গাহৰি পাব কোনোবা তিনিআলি এটাত গাহৰি এটা কাটে ৰাতিপুৱাৰ পৰা উলিয়াই থৈ দিয়ে ৰ'দত বালি তাত ধুমুহা আহিলে বতাহ আহিলে তাতে বালি চালি পৰে তেনেকৈ উলিয়াই থয় হাইজিন নহয় সেই মাংসটো সন্ধিয়ালৈকেহে পোৱা যায় যেতিয়া মানুহজনৰ শেষ হৈ যায় তেওঁ গুচি যায় আমি চিন্তা কৰিলোঁ যে গাহৰিটো যদি আমি সন্ধিয়াৰ পৰা এভেইলেবল কৰাওঁ টাউনৰ এৰিয়াখিনিৰ কাৰণে যিহেতু আমিও নিজে খাই ভাল পাওঁ আগতে বিচাৰি ফুৰোঁ গাহৰি পোৱা নাযায় সন্ধিয়াৰ পাছত আৰু আমি গাহৰি মাংস খাবলৈ নাপাওঁ মানে ইয়াৰ আইডিয়াটো নিজৰ পৰা আহিছিলে নিজৰ কি হৈছিলে ঘটনা মানে আমাৰ কি হয় যেতিয়া লগৰখিনি লগ হয় সন্ধিয়া সময়ত লগ হয় কিবা খানা এটা খাওঁ বা কিবা অকেজন এটা চেলিব্ৰেশ্যন কৰিবৰ কাৰণে মাংস ব্ৰইলাৰটো খাব লাগিব নহ'লে ভাল খাহী অকণো পোৱা নাযায় তো গাহৰিটো যদি ইমান সুস্বাদু মাংস এটা তো ভাবিলোঁ এটা ডিপ ফ্ৰিজ লৈ পেলাই যদি গাহৰিটো এটা নাম দিওঁ এতিয়া পিগজিল্লা মানুহে চিনি পোৱাকৈ পটককৈ আহিব পৰা এটা এড্ৰেছত তো মই ৰাতিপুৱাৰ ভাগত বিশেষকৈ নহয় 11টামান বজাৰ পৰা ৰাতি 10টালৈকে গাহৰিটো ছাৰ্ভিচ দিব ল'লোঁ যাতে সকলোৱে সন্ধিয়াৰ ভাগত যদি কোনোবা এটা কিবা প্লেন কৰে তেওঁলোকে ধুনীয়াকৈ ৰাতিৰ সাঁজখন গাহৰি খাব পাৰে কেতিয়াৰ পৰা আৰম্ভ কৰিছিলে আৰু এই পিগজিল্লা কেতিয়া হ'ল তাৰ আগত আপুনি কি কৰিছে পিগজিল্লাৰ আগত আচলতে মই NRC যেতিয়া চলি আছিল তেতিয়া আমি NRCত কিছুসংখ্যক ল'ৰাই NRCত কাম কৰি আছিলোঁ তেতিয়া চবৰ মানে ফাৰ্মিঙৰ এটা আইডিয়া আহিলে তাৰপিছত আমি লগৰখিনিয়ে চবেই কথা পাতি পেলাই আমি 2-3জনমান মিলি পেলাই মনোজ বসুমতাৰী তেজপুৰৰ তেওঁৰ ওচৰলৈ গৈ পেলাই তেওঁৰ ফাৰ্মৰ ট্ৰেইনিং কৰিলোঁ তাত 3 দিনীয়া এটা ট্ৰেইনিং কৰিলোঁ কৰি আহি পেলাই আমি এখন ফাৰ্ম আৰম্ভ কৰিলোঁ ফাৰ্মখন ধুনীয়াকৈ কৰিলোঁ ফাৰ্মখনৰ পৰা বহুতখিনি কথা শিকিলোঁ তাৰপিছত লাহে লাহে গাহৰি ফাৰ্মেই তাৰপিছত ভাবিলোঁ নাই গাহৰিটো যিহেতু নিজৰ ফাৰ্ম আছে নিজৰ প্ৰডাকশ্যন হৈছেই আৰু 2-4টাৰ লগত মিলাই পেলাই আমি দোকানখন পিগজিল্লা ষ্টাৰ্ট কৰি দিলোঁ পিগজিল্লা গাহৰি নিজৰো থাকে প্ৰডাকশ্যন নিজৰ আমি গাঁৱৰ পৰাও কালেকশ্যন কৰোঁ পিগজিল্লাখন তেতিয়াৰ পৰা ষ্টাৰ্ট কৰিলোঁ লাহে লাহে ষ্টাৰ্ট কৰাৰ পিছত লকডাউন আহিল লকডাউনত সম্পূৰ্ণৰূপে বন্ধ হৈ গ'ল চব দোকান পোহাৰ তাৰপিছত ইয়াৰে প্ৰশাসনিক বিষয়া কেইজনমান আৰু ভেটেনাৰী ডিপাৰ্টমেণ্টৰ ছাৰ দুজনমানে মিলি পেলাই মোক অকণ সহায় কৰি দিলে সহায় কৰি তেওঁলোকে পাৰ্মিশ্যন দিলে যে মই গাহৰিটো হোম ডেলিভাৰী কৰিব পাৰিম তো
তো লকডাউনত মই ডেইলি 1 কুইণ্টেল 1.5 কুইণ্টেললৈকে হোম ডেলিভাৰী কৰিছিলোঁ লকডাউনৰ সময়ত যোনটো সময়ত গোটেই পৃথিৱী বহি আছিল চব ভিতৰত আছে মই তেতিয়া গাহৰি ডেলিভাৰী কৰোঁ মোৰ মানুহে মৰা মানুহ আছে তেওঁলোকে মাৰি লৈ আহে চাফা চিকুণ কৰি আমি টাউনৰ মাজতে এটা ৰুম লৈ লৈছিলোঁ ৰুমটোত তেওঁলোকে অকল মাংস কাটে আৰু পেকিং কৰি দিয়ে মই ফোনত অৰ্ডাৰবিলাক লওঁ আৰু মই ডেলিভাৰী নিজে কৰোঁ নিজে অৰ্ডাৰ লওঁ নিজে কৰোঁ তেনেকৈ উৎসাহটো বেছি বাঢ়িলে মানুহ মানে বহুতখিনি মানুহে গাহৰি বিচাৰে কিন্তু মানে এভেইলেবল নহয় কাৰণে বহুতে মানে মনৰ আশা মনতে থাকি যায় যে গাহৰিটো খাম বহুত ভাল গাহৰি পোৱা নাযায় সেইকাৰণে তাৰপিছৰ পৰা লাহে 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 উৎসাহটো বাঢ়িলে কেঁচা মাংস ষ্টাৰ্ট কৰিলোঁ কেঁচা মাংস দি চবেই বিচাৰিলে যে বনোৱা পৰা যাব নেকি পিগজিলা আজি এই ৰেষ্টুৰেণ্টখন 4 মাহ হৈছে এতিয়াৰ পৰা দিনৰ ভাগত ভাত সন্ধিয়াৰ পৰা চাইনিজ আইটেম সকলো পৰ্ক চাওমিন পৰ্ক ফ্ৰাইড ৰাইচ ড্ৰাই ফ্ৰাই এনেকৈ গোটেইখিনি এতিয়া ইয়াতে উপলব্ধ ইয়াত আহিলে আমি ৰাতিপুৱা 10টাৰ পৰা ৰাতি 10টালৈকে আমি থাকোঁ ৰাতিপুৱা 10টাৰ পৰা বিশ্বনাথ চাৰিআলি কোন জেগাত আচলতে এইখন আছে আপুনি যদি এড্ৰেছটো বিশ্বনাথ চাৰিআলি যিটো ক্লক টাৱাৰটোৰ একদম নিচেই কাষতে এখন ইউ টাৰ্ণত মাৰ্কেট প্লেচ এখন আছে এই মাৰ্কেট প্লেচখন চিধা দেখিলে গম পাব পিগজিলা বুলি এখন খেৰৰে ধুনীয়াকৈ আগফালে টকৌ পাত দি বনাই ৰাখিছোঁ অকণমান বাঁহ বেতেৰে এনেকুৱা বনাইছোঁ যাতে গাহৰিটো অকণ থলুৱা যেন লাগক খাওঁতে তো ইয়াৰ সোৱাদ এটা দিছোঁ আৰু বাঁহ বেতেৰে তেনেকৈ ষ্টাৰ্ট কৰি চলি আছোঁ আৰু হয় এতিয়া মই আপোনাক সুধিব চাওঁ কাৰণ এই গাহৰিৰ লগত আপুনি গোটেইখিনি কৰিছে প্ৰথমৰ পৰাই আপুনি গাহৰি ফাৰ্ম খুলিছিলে তাৰপিছত এইখিনি এতিয়া গাহৰি ফাৰ্মত কেনেকুৱা হয় ৰেভিনিউটো আপোনাৰ আৰু ইয়াত কেনেকুৱা হয় সেই বস্তুটো যদি আমি গ্ৰাহকক কাৰণ কোনোবাই কৰিব বিচাৰে কোনোবাই আপুনি গাহৰি ফাৰ্ম কৰিছিলে আমাৰ দৰ্শকেও কোনোবাই গাহৰি ফাৰ্ম খুলিবৰ ইচ্ছা কৰিব পাৰে নহ'লে এনেকৈ ধৰণে অকল গাহৰি মানে পিগজিলাৰ দৰে অনুষ্ঠান কৰিব বিচাৰে চ' কোনটোত কেনেকুৱা ধৰণৰ ৰেভিনিউ আহে প্ৰথম ইনভেষ্টমেণ্ট কিমান আহে বা তাৰ পৰা প্ৰফিট কেনেকুৱা মানে যদি গাহৰি ফাৰ্ম কৰিবলৈ বিচাৰে তেতিয়াহ'লে নিশ্চয় অভিজ্ঞতা লাগিব যিকোনো জীৱ বস্তু এটা পুহিবৰ কাৰণে অভিজ্ঞতা নহ'লে বিৰাট দিগদাৰ ট্ৰেইনিং ল'লে ভাল অভিজ্ঞতা ট্ৰেইনিং লৈ পেলাই যদি গাহৰি ফাৰ্ম কৰিব বিচাৰে তেতিয়াহ'লে বেছি ভাল আপুনি ট্ৰেইনিং লৈ লৈছিল হয় মই ট্ৰেইনিং লৈ পেলাই কৰিছিলোঁ ৰাণীটো এটা ট্ৰেইনিং লৈছিলোঁ মই গৈ পেলাই কিন্তু গাহৰি ফাৰ্ম কৰিবলৈ হ'লে অলপ কেপিটেলটো লাগে কাৰণ তেওঁলোকক দানা খোৱাটো মেইন গাহৰিটো মই প্ৰথম 5টা গাহৰি লৈ আহিলোঁ অনাৰ পাছত ধুনীয়াকৈ 2 মাহ চলালোঁ তাৰপাছত যেতিয়া দানাৰ পইচাখিনি আহি যায় তেতিয়া বহুতৰ দিগদাৰ হয় আৰু গাহৰি ফাৰ্মত বহুতে লছ বুলি এৰি দিয়ে আমি হয়তো বহুত দিন ষ্ট্ৰাগল কৰিলোঁ হয় পইচা লাগিব গাহৰি মানে যদি আপুনি কমাৰ্চিয়েল কৰিব বিচাৰিছে তো কমাৰ্চিয়েল ফিড কিনিবই লাগিব কমাৰ্চিয়েল ফিড কিনি তেতিয়া আপোনাৰ সময়টো বাচিব 8 মাহত 7 মাহত গাহৰি এটা আপুনি 60-70 কেজি কৰি উলিয়াব পাৰিব যদি তাক আপুনি ঘৰত বনোৱা দানা খুৱায় তেতিয়াহ'লে গাহৰিটো ডাঙৰ হ'বলৈ গ্ৰ'থ ল'বলৈ আপোনাৰ সময় লাগিব যদি আপুনি কমাৰ্চিয়েল কৰিছে তো কমাৰ্চিয়েল ফিডতেই গাহৰিটো ডাঙৰ কৰিব লাগিব যদি বিচাৰিছে মোৰ নিচিনাকৈ এনেকৈ মাংসৰ দোকান খোলাটো বিৰাট ভাল এতিয়া আমাৰ চাৰিওফালে গাহৰি আছে ধুনীয়াকৈ কালেকশ্যন কৰিম বুলি ক'লে 2জন মানুহ যদি হাজিৰা দিয়ে গাঁৱে তেওঁলোকে ঘূৰি গাহৰি কালেকশ্যন কৰি দিয়ে আনি পেলাই ধুনীয়াকৈ এটা ডিপ ফ্ৰিজ লওক এখন সৰুকৈ এখন দোকান লওক এটা নাম দিয়ক নাম দি পেলাই সন্ধিয়া তেওঁ যদি দিনত কিবা কাম কৰে কৰিব পাৰে 5টামান বজাৰ পৰা যদি দোকানখন 10টালৈকেও খোলে তেওঁ ধুনীয়া এটা প্ৰফিট পাই পেলাই চলিব পাৰিব হয় আপোনাৰ ডেইলি এনেকৈ চেল কিমান মান হয় যদি আমি চাবলৈ যাওঁ ডেইলি এতিয়া মোৰ এটা গাহৰি মিনিমাম ধৰক 60 কেজি গাহৰি এটা মোৰ কেতিয়াবা 2 দিন লাগে কেতিয়াবা এদিনতে শেষ হয় একেদিনাই এটা গাহৰি শেষ হৈ যায় তাত কটা মাংসও বিক্ৰী কৰে আমাৰ কেঁচা মাংস কাউণ্টাৰো আছে যিহেতু প্ৰথম পিগজিলা কেঁচা মাংসৰ পৰাই আৰম্ভণি সেইকাৰণে কেঁচা মাংসটো ইয়াৰ লগত জড়িত হৈ আছে লগতে মই শুকান গাহৰি বনাওঁ স্ম'ক পৰ্ক তাতে বৰ্ণলেছ কৰি দিওঁ বৰ্ণলেছ কৰি কাৰি কাট কৰি সৰু পিচ কৰি এপোৱা চাইজত পেকিং কৰি মই বিক্ৰী কৰোঁ এইটো ঘৰত বনাই খাব পাৰে সেইটো ঘৰত বনাই খাব পাৰে আৰু সেইটোৰ চাহিদা এতিয়া বহুত বেছি ইয়াৰ পৰা মই বেংগলোৰ পঠিয়াইছোঁ দিল্লী পঠিয়াইছোঁ গোৱালৈকে গৈছে ইয়াৰ পৰা বহুতে বিচাৰে ইয়াৰ টেষ্টটো বিচাৰে এটা মানে থলুৱা গাহৰি সোৱাদটো বিচাৰে সেইকাৰণে স্ম'ক কৰিলে এটা ভাল 3 মাহলৈকে গাহৰিটো বেয়া নহয় 3 মাহলৈকে গাহৰিটো তেওঁলোকে প্ৰিজাৰ্ভ কৰি ফ্ৰিজত নি থৈ দিয়ে মোৰ পৰা নিয়াৰ পাছত চাওমিন বনালে অকণ গাহৰিটো শ্লাইচ কৰি তাতে দি দিয়ে ফ্ৰাইড ৰাইচ বনালে দি দিয়ে এভেইলেবল হৈ থাকিলে যিকোনো সময়তে টেষ্ট কৰিব পাৰে মানে লৈ পেলাই আৰু সেই স্ম'ক পৰ্কটোৰ এটা সোৱাদো আচলতে বেলেগ স্ম'ক পৰ্কটোৰ সোৱাদ বিৰাট ধুনীয়া বিৰাট ভাল সেইটো যোনে খাইছে তেওঁলোকে গম পায় বহুতে এবাৰ খোৱাৰ পাছত বিচাৰি আহিবই আৰু লগতে বাঁহগাজ দিওঁ মই পেকিং এইটো এটা মোৰ নিজৰ মই ব্ৰেণ্ডিং কৰিবলৈ লৈছোঁ বাঁহগাজ আহে আমাৰ 100 গ্ৰাম বাঁহগাজৰ দাম হৈ যায় 50 টকা আৰু ইয়াক আপুনি যিমান পুৰণা হয় বাঁহগাজটো তিমান ভাল আৰু এইটো আমি কালেকশ্যন কৰোঁ অৰুণাচলৰ পৰা ইয়াৰ সোৱাদটো বিৰাট ধুনীয়া একদম দিলে মন মলাই থাকে ওচৰৰ জেগাকণ মানে খাওঁ লাগি থাকিব গোন্ধটো পালে ইমান ধুনীয়া ইয়াৰ ফ্লেভাৰটো বাকী লোকেলো ৰাখিছোঁ আমাৰ গাঁৱৰ ভুলুকা বাঁহৰ যিবিলাক বাঁহগাজ সেয়াও মই পেকিং কৰোঁ কিন্তু মানুহে এইটো বেছি বিচাৰে আৰু মাজে মাজে নাগালেণ্ডৰ পৰা আনো নাগালেণ্ডৰ এটা বাঁহগাজ পায় সেইটো মোৰ তাত উপলব্ধ এতিয়া আৰু মই অৰ্ডাৰ দি ৰাখিছোঁ কেইদিনমানৰ পাছত মোৰ তাত উপলব্ধ হ'ব
শুকান মাছৰ এটা হেৰি আচাৰ পায় আচ্ছা সেইটো নাগালেণ্ডৰে প্ৰডাক্ট তাৰপিছত আপোনাৰ গাহৰি কিছুমান আচাৰ পায় সেয়া গোটেইখিনি উপলব্ধ হ'ব আৰু দুদিনমানৰ পাছত মানে এইটোতো এতিয়া বৰ্তমান অৰুণাচলৰ পৰা আহি আছে এইটো আৰু ইটো আপুনি নাগালেণ্ডৰ পৰা দি আছে চ' মানে কি হয় এই আমাৰ উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যৰে আচলতে কিছুমান থলুৱা বস্তু দি আপুনি ভাবিছে নেকি তেনেকুৱা ধৰণৰ মই আছে তেনেকুৱা এতিয়া মোৰ তাত ৰেচিপি আছে বইল দিওঁ মই গাহৰি বইল যিটো ৰেচিপি তাত অৰুণাচলৰ কিছুমান গুটি জিন গুটি বুলি কয় তাৰ ফ্লেভাৰটো বিৰাট ধুনীয়া খাবলৈ বহুত সোৱাদ সেইটো অৰুণাচলত খায় সদ্যহতে খাই সেইটো বজাৰত উপলব্ধ তাত মই গ'লে তাৰ পৰা কালেকশ্যন কৰি আনো আৰু আমাৰ ইয়াৰ মানুহক সোৱাদ দিওঁ হয় সেইটো বিৰাট ধুনীয়া খাবলৈ হয় তো মানে আচলতে আপুনি এই গোটেই আমাৰ দাঁতি কাষৰীয়া যিকেইখন ৰাজ্য আছে সকলোৰে সোৱাদ মানে আপুনি বিশ্বনাথ চাৰিআলি ৰাইজক বা ইয়ালৈ অহা ৰাইজক দিবলৈ বিচাৰে হয় অলপকৈ য'ত যি পাওঁ মই কালেকশ্যন গোটেইখিনি আনি ইয়াত মই বিক্ৰী কৰিবলৈ বিচাৰোঁ মানুহক সোৱাদ দিব বিচাৰোঁ যে খাই চাওক হয় ক'ৰ বস্তু কেনেকুৱা হয় এতিয়া আমি আমাৰ দৰ্শকসকলক আপুনি কওক যে কিয় মানে এতিয়া এই বিজনেছটো যদি ষ্টাৰ্ট কৰে তো তেতিয়া তেখেতলোকৰ মান্থলি বা তেনেকুৱা ধৰণে চাবলৈ গ'লে বা ইয়েৰলি চ' কেনেকুৱা ধৰণৰ আপোনাৰ উপাৰ্জনটো কেনেকুৱা ধৰণে হয় এইটো আপুনি যদি গাহৰি মাংসৰ ক্ষেত্ৰত বিচাৰে তো তেতিয়াহ'লে যদি এটা গাহৰি 60 কেজি গাহৰি এটা ডেইলি যেনে ৰাস্তা কিনাৰত যেনেকৈ যায় তো এনেকৈ যদি ডেইলি যায় এজন মানুহে ধুনীয়াকৈ চলি থাকিব পাৰে আপোনাৰ টাৰ্ণঅভাৰ আপোনাৰ ধৰক লাখৰ ওচৰত মাহ কেতিয়াবা মাহটো লাখৰ ওচৰা-ওচৰি হৈ যায় পাই যায় আৰু যদি এনেকৈ ধৰণে ৰেষ্টুৰেণ্টো কৰিব বিচাৰে মই ৰেষ্টুৰেণ্টৰ লগত ইনক্লুডিংটো কৈছোঁ মাংস আৰু মোৰ ইনক্লুডিংটো মানে ৰেষ্টুৰেণ্ট আপোনাৰ এই ফৰ্মেটটোত কেঁচা মাংস আৰু লগতে আপুনি বনোৱা মাংস দুইটা যদি কৰিব যায় মাহৰ ভিতৰত লাখৰ ওচৰা-ওচৰি হৈ যায় হয় ল'ব পাৰে মানুহে মানে এতিয়া যেনেকৈ বহুত মানুহ বহি আছে ঘৰত বহুত ল'ৰা ছোৱালী আমাৰ অসমীয়া ল'ৰা ছোৱালী বহুত মানুহ কাম কিছুমান বিচাৰি ফুৰিছে চাকৰি বাকৰি বিচাৰি ফুৰিছে তেখেতলোকে ঘৰত মানে নিজৰ এটা আচলতে চাকৰি কৰাতকৈ নিজৰে হ'ব এখন বিপণী নিশ্চয় পাৰে এতিয়া ৰাস্তা কিনাৰ যিসকল মানুহে গাহৰি কাটে মই কৈছোঁ তেওঁলোকৰ ডেইলি 2000 টকা এটা হাজিৰা থাকেই ডেইলি 2000কৈ হ'লে 60,000 টকা ধুনীয়াকৈ ৰাস্তা কিনাৰত গাহৰি কাটিয়ে পায় মানুহে ৰাস্তা কিনাৰটো অকল সেই ৰাতিপুৱা 7টামান বজাৰ পৰা আবেলি 3টামান বজালৈকে তেওঁলোকে 2000 টকা এটা মিনিমাম এজন মানুহৰ থাকে হয় তো তেনেকৈ চাবলৈ গ'লে এনেকুৱা এটা ফৰ্মেট যদি ল'ব বিচাৰে আহিব পাৰে আমাৰ ল'ৰাখিনি ওলাই আহিব পাৰে কামত একো লাজ নাই ধুনীয়াকৈ কৰিব পাৰে মই সেইকাৰণে কৈছোঁ যে আগবেলাটো যদি বেলেগ কাম আছে মানুহে কৰক 5টামান বজাৰ পৰা 10টালৈকে থাককচোন তেওঁ গম পাই যাব মানুহে কিমানে গাহৰি বিচাৰি আহে মানে এতিয়া আপুনি যোনটো আমাক ক'লে লাখৰ ওচৰা-ওচৰি সেইটো 5টামান বজাৰ পৰা 10টামান বজালৈকে সেই টাইমটোৰ কথা কৈছে হয় সেইটো টাইমৰ ভিতৰতে সিমানখিনি ইনকাম হয় উলিয়াই ল'ব পাৰে হয় এতিয়া মানে যদি আপুনিও বিচাৰে যে অকল গাহৰি যোনটো ফৰ্মেট দাদাই দিছে সেই অকল গাহৰি কৰি যে কেইটামান কমিউনিটিৰ মানুহ কেইটামান সম্প্ৰদায়ৰ মানুহ আঁতৰায়ো তেনেকুৱা ধৰণে লাখৰ ওচৰা-ওচৰি ধুনীয়াকৈ চলিব পাৰে হয় লাখৰ ওচৰা-ওচৰি ধুনীয়া ব্যৱসায় আপোনাৰ মাহৰ ভিতৰত হ'ব পাৰে কাৰণ এইটো আপুনি ভয় কৰিব নালাগে যে অকল গাহৰিৰ কাৰণে যোনটো কুৱেশ্যন আছিলে আমাৰ দাদাৰ কাৰণে প্ৰথমতে যে অকল গাহৰি লৈ পেলাই কেইটামান কমিউনিটিক আঁতৰাই যদি বিজনেছ কৰিব পাৰি নে নোৱাৰি হয়নে পাৰি এতিয়া আপুনি ৰাইজক আমাৰ যোনখিনি আমাৰ দৰ্শক চাই আছে তেখেতলোকে কোনো একো আজিলৈকে কৰিব বিচাৰি আছে তেখেতলোকক কি বুলি ক'ব মই সেইটোৱে ক'ম যে ঘৰত বহি থকাতকৈ যিকোনো এটা বেপাৰ আৰম্ভ কৰি চাওকচোন প্ৰথমতে গাহৰি যদি পাৰে কাষৰ ওচৰত যদি কোনোবাই বোলে ডাঙৰ গাহৰি এটা সদায় কাটে তাৰপৰা তেওঁ প্ৰথম 5 কেজি এটা আনি পেলাই এখন দোকান বনাই পেলাই তাতে পঢ়ি প্ৰথম 5 কেজিটো কাটক তাৰপৰা টকা 200-300 যি পালে তাৰপিছত 10 কেজি লওক পিছদিনাখন যদি মানুহে বিচাৰে ধুনীয়াকৈ চলি যাব পাৰে ষ্টেপ বাই ষ্টেপ ধুনীয়াকৈ তেওঁ মানে ডেইলি যদি 500 টকা এটা হাজিৰা পায় সেইকণ সময়ত ৰাতিপুৱা বোলে 5 কেজি গাহৰি এটা লৈ আহিলে 12টা বজালৈকে শেষ বোলে টকা 500 হাজিৰা পালে তো 15,000 টকা এটা মাহত ধুনীয়াকৈ পায় থাকে সেই এনেই বেকাৰ বহি থকাতকৈ 15,000 টকা এটা সেই 5 কেজি গাহৰি বিক্ৰী কৰিলে বা 10 কেজি গাহৰি এটা সেই সময়কণ দিলেও পায় যদি ফুল টাইম দিব পাৰে তেতিয়াহ'লে মই কৈছোঁ লাখৰ ওচৰা-ওচৰিত অসমীয়া ল'ৰাই ধুনীয়াকৈ খাই থাকিব পাৰে মানে অসমীয়া ল'ৰাৰ এনেকুৱা ধৰণৰ বিজনেছ কৰিলে মৰণ নাই গাহৰিটো আজিকালি সেইকাৰণে কৈছোঁ প্ৰিয় বস্তু হৈছে এতিয়া চবৰে যিমান খাহি থাকক বেলেগ মাংস মাছ থাকক গাহৰি অকণ পুৰি হ'লেও লাগিব ড্ৰাই ফ্ৰাই হ'লেও অকণমান বিচাৰে সোৱাদ ল'বলৈ বিচৰা হৈছে ট্ৰেণ্ড চলি আছে তো এতিয়া তাৰমানে এইটো ফাইদা উঠাব লাগে আমাৰ ল'ৰাখিনি বহি থাকিব নালাগে ধুনীয়া এইটো নহয় যে বড়ো কাৰ্বি ল'ৰাখিনিয়ে অকল গাহৰি কাটিব অসমীয়া ল'ৰাখিনি এনেই বেকাৰ বহি আছে তুমি কাটা আমি খাইছোঁ যেতিয়া কাটিব পাৰি নহ'লে তুমি ৰখি পেলাই আৰু কোনোবাজন যদি কাৰোবাক কোৱা যে মই যদি 500 পৰা তোক 200 দিম তই কাট লগত থাকিম তো তেনেকৈ কৰি আৰামত কৰি চলিব পাৰে হয় ধন্যবাদ জনাইছোঁ দাদাই ক'লে বহুত তেখেতলোকৰ যোনটো ফৰ্মেট আচলতে সেই সম্পূৰ্ণ ফৰ্মেটটো আমাক বুজালে যে এনেকুৱা ধৰণে এখন পিগজিল্লা নামেৰে তেখেতে যোনখন দিছে সেই সম্পূৰ্ণ ফৰ্মেটটোৰ জৰিয়তে কেনেকৈ ধৰণে উপাৰ্জন কৰিব পাৰে কেনেকুৱা ধৰণৰ প্ৰব্লেম আহিছিলে তেখেতে লকডাউনৰ সময়ত ঘৰে ঘৰে গৈ ডেলিভাৰী কৰিছিলে গাহৰি আৰু বাকী সেই লকডাউন হৈ যোৱাৰ পিছত
তেখেতে এখন পিগজিল্লা নামেৰে এইখন ফৰ্মেট লৈ আহিছে এই ভিডিঅ'টো আপোনাৰ বাবে সেইকাৰণে লৈ আহিছোঁ যাতে এনেকুৱা ধৰণৰ ইউনিক কিছুমান আইডিয়াৰ জৰিয়তেও আমাৰ ল'ৰা স্বাৱলম্বী হ'ব পাৰে বা কিবা এটা কৰোঁ বুলি ভাবিলে কৰিব পাৰে আৰু সেই ভিডিঅ'টো চাই আশা কৰোঁ আপোনালোকে শিকিলে বহুখিনি কথা জানিলে বহুখিনি কথা এনেকুৱা ধৰণেও বিজনেছ কৰিব পাৰি চ' আপোনালোকক এটা আহ্বান জনাম এনেকুৱা ধৰণৰ ভিডিঅ' যদি আগলৈও বিচাৰে নতুন ভিডিঅ' নতুন ফৰ্মেট বা নতুন ইউনিক আইডিয়া যদি বিজনেছৰ আপুনি বিচাৰে চ' আমাৰ চেনেলটো ফেচবুকত যদি আপুনি চাই আছে ফ'ল' কৰি থ'ব আৰু যদি আপুনি ইউটিউবত চাই আছে ছাবস্ক্ৰাইব কৰি থ'বলৈ নাপাহৰিব ধন্যবাদ